আপোনালোকে সম্পূৰ্ণ কেলে ঘিত কৰিবলৈ আপোনালোকৰ মন আমাৰ যি মন যায় তাকে কৰিব চৰকাৰে যি মন যায় কৰে নকৰে অসমীয়াখিনি প্ৰতিবাদ কৰি আছে আমাৰ অসমীয়া বেছিকে বিফল কৰিবলৈ চেষ্টা কৰি আছে আপুনি কি কৰিবলৈ চেষ্টা কৰিছে কোনে কৈছে এইটো আমি কৈছো আমি গোটেই অসমবাসীয়ে প্ৰতিবাদ কৰি আছো তোমালোকে দাবী কৰা কৰি থাকা অসমীয়া পক্ষ নে বাংলাদেশী পক্ষ তোমালোকে বাংলাদেশী পক্ষ মই অসমীয়া পক্ষ মই থলুৱা লৰা হয় কি কথা ক'ব লাগিছে আমি বাংলাদেশী পক্ষ কি মই বাংলাদেশৰ পৰা আহিছো আপুনি কেলে আপুনি ইমান দিলিছে আপুনি আপুনি চৰকাৰে যি কয় আপুনি মানে আপুনি আমাৰ স্থানীয় বিধায়কে যে আপোনাৰ যি তোমালোকে কি কৰিবা খুলি দে নাকি মই ওলাই আহিছো কি আপোনাক আমি ইয়াত মাৰিবলৈ অহা নাই কথা পাতিবলৈ আহিছো আঙুলি নেদেখাবা কোৱা কি আছে ক'বলৈ মানে কি আছে ক'বলৈ কোৱা আপুনি কৈছো আপুনি বিলখন আপোনালোকৰ যি থলুৱা ল'ৰা হয় আমি তেওঁ লগ কৰিব এইটো অভদ্ৰ নি বাংলাদেশী বুলি কেলে কৈছা আমি কোৱা নাই আপোনালোকৰ আপুনি বাংলাদেশী আমি ইয়াত হুকিয়াম বুলি কোৱা নাই না আমাৰ চৰকাৰ আপোনাক সেইটোৱে কৈছে কি হ'ব তোমালোকে ক'লে নহ'ব না মানে আপুনি কি ভাবে বিলখনৰ বিষয়ে কি ভাবে কওক আমাৰ চৰকাৰে যিটো কৈছে মই তাতে পক্ষ চৰকাৰ আপোনাৰ নিজৰ মতে নাই মতে নাই মোৰ চৰকাৰৰ মতত আপোনাৰ চৰকাৰৰ মততে আপোনাৰ মত চৰকাৰটো অকল এজন মানুহৰ মত নচলে চৰকাৰৰ সদস্য আজি ইয়াত চৰকাৰ আছে চৰকাৰে যি কয় মাননীয় মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত ল'ব মই এই সিদ্ধান্ত লগত সেইটোৱে কথা আপোনালোকৰ মুখ্যমন্ত্ৰী সিদ্ধান্ততে থাকক নিজৰ একো মত নাই এজন বিধায়ক এটা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে আপোনালোকৰ একো মত নাই আপোনালোকৰ আমি বিৰোধ কৰিম আমাৰ চৰকাৰে সেইটো একমাত্ৰ গাদী ৰক্ষা ক্ষেত্ৰত আৰু একো নহয় আপোনালোকৰ একো নহয় বিজেপি কাম নাই বিজেপি go back বিজেপি হুঁচিয়াৰ বাদ সমা মুৰ্দাবাদ বাদ সমা কাম নাই বাদ সমা লে বাদ সমা লে বাদ সমা ৱাক্টো দাদাগিৰি নচলিব দাদাগিৰি নচলিব দাদাগিৰি নচলিব বিজেপিগিৰি নচলিব বিজেপিগিৰি নচলিব বিজেপিগিৰি